নমস্কাৰ বন্ধুসকল, করোনা মহামাৰীৰ ভয়াবহতা এতিয়াও ভালকৈ কমাই নাই আৰু সেই সময়তে চীনৰ বৈজ্ঞানিকে এটা নতুন ভাইৰাছৰ আৱিষ্কাৰ কৰিলে। আপোনালোকক জনাও যে আমেৰিকাৰ লগতে বৰ্তমান ভাৰতো করোনা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰত করোনা মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাৰ তালিকাত তৃতীয় স্থানত আহি পৰিছে আৰু এতিয়াও প্ৰতিদিনে বহু হাজাৰ হাজাৰ লোক নতুনকৈ আক্ৰান্ত হৈ আছে। বৈজ্ঞানিকৰ মতে চীনৰ এই নতুন ভাইৰাছটোৱে মহামাৰী সৃষ্টি কৰিব পৰা ক্ষমতা আছে। এইটো G4H1N1 ভাইৰাছ। এই G4H1N1 ভাইৰাছৰ অৱস্থিতি যোৱা কেইদিনমান আগত চীনত গাহৰিৰ দেহত পোৱা গৈছে। বিজ্ঞানীসকলৰ মতে এই ভাইৰাছটোৱে মানুহকো সংক্ৰমিত কৰিব পাৰে আৰু ভয়াবহ কথাটো হ'ল যে এইটো ভাইৰাছ মিউটেট হৈ এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ বিয়পিব পাৰে। সেয়েহে এই ভাইৰাছে পৃথিৱীত আকৌ এটা মহামাৰী সৃষ্টি কৰিব পাৰে বুলি অনুমান কৰিব পাৰি। চীনৰ বৈজ্ঞানিকৰ মতে এই ভাইৰাছৰ দেহত সকলো ধৰণৰ লক্ষণ আছে যিয়ে মানুহকো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কৰিব পাৰে। গতিকে এই ভাইৰাছৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাটো অতিকৈ প্ৰয়োজনীয়। বৈজ্ঞানিকে কোৱা মতে যিহেতু এইটো এটা নতুন ভাইৰাছ, সেয়েহে ইয়াক ৰোধ কৰিবলৈ মানুহৰ দেহত বহু কম ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিব বা অলপো নাথাকিব। পৃথিৱীৰ বাবে চিন্তা কৰিবলগীয়া খবৰটো হ'ল ইনফ্লুৱেঞ্জাৰ এইটো ভাগ সেইসমূহ ভয়ানক ৰোগৰ ভিতৰত যিবোৰৰ ওপৰত বিজ্ঞানীসকলে সদায় নজৰ ৰাখি আহিছে আৰু এইটো সময়ত যেতিয়া নেকি পৃথিৱীৰ সকলো দেশে করোনা ভাইৰাছ নোহোৱা কৰিবলৈ যুদ্ধ চলাই আছে। ইয়াৰ আগতে আমাৰ পৃথিৱীত ফ্লু মহামাৰী 2009 চনত দেখা গৈছিল, যাক সোয়াইন ফ্লুৰ নামেৰে জনা যায়। ইয়াৰ উৎপত্তি মেক্সিকো চহৰত হৈছিল আৰু এই সোয়াইন ফ্লুৱে কেইবা হাজাৰ মানুহৰ প্ৰাণ লৈছিল। এই সোয়াইন ফ্লুৱে কেইবা হাজাৰ মানুহৰ প্ৰাণ লৈছিল যদিও ই যিমান ভয়ংকৰ হ'ব বুলি ধাৰণা কৰা হৈছিল সিমান ভয়ংকৰ হিচাপে দেখা নগ'ল। বয়সীয়াল ব্যক্তিৰ দেহতো সোয়াইন ফ্লুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা পোৱা গৈছিল। চীনত যিটো ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে সেইটো 2009 চনৰ সোয়াইন ফ্লুৰ দৰেই বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে, যদিও তাত কিছুমান পাৰ্থক্য দেখা গৈছে। এই ভাইৰাছৰ পৰা হঠাতে কোনো ভয় নাই যদিও ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো উচিত। বৰ্তমান উপলব্ধ কোনো ভেকচিনে এই ভাইৰাছক প্ৰতিহত কৰাৰ ক্ষমতা নাই আৰু এই ভাইৰাছ G4H1N1ৰ নিজৰ কোষবোৰক কম সময়তে বহু পৰিমাণে বৃদ্ধি কৰিব পৰা ক্ষমতা আছে। ফ্লুৰ কাৰণে উপলব্ধ কোনো ভেকচিনৰে এই নতুন ভাইৰাছক প্ৰতিৰোধ কৰাৰ ক্ষমতা নাই। চীনৰ এজন বিজ্ঞানীৰ মতে, আমি এতিয়া সকলো কৰোনাৰ আতংকত ভুগি আছো, কিন্তু আমি বৰ্তমান সম্ভাৱিত ভয়ংকৰ আন ভাইৰাছৰ পৰা নজৰ আঁতৰোৱাটো উচিত নহ'ব। তেওঁ ক'লে, বৰ্তমান এইটো ভাইৰাছ মানুহৰ কাৰণে ভয়ংকৰ নহয় যদিও ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব। গাহৰিৰ মাজতে এইটো ভাইৰাছ নোহোৱা কৰাৰ পদক্ষেপ হাতত ল'ব লাগিব। বৈজ্ঞানিকে আগজাননী দিলে যে ভৱিষ্যতেও এনেধৰণৰ নতুন নতুন ভাইৰাছ অহাৰ প্ৰচুৰ সম্ভাৱনা আছে। এই ভাইৰাছৰ ওপৰত আপোনাৰ কি মন্তব্য আপুনি তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। তথ্যখিনি জানি কেনে পালে জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু এনেধৰণৰ আৰু অধিক তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।